এদিন গুৰুতৰ ৰোগত আক্ৰান্ত এজন লোকক লৈ যোৱা হ'ল চিকিৎসালয়ৰ এটা কোঠাত, য'ত আন এজন ৰোগীয়ে খিৰিকীৰ কাষৰ বিচনাত এডমিট হৈ আছিল। দুই একেলগে এটা কোঠাত কেইবাদিনো চিকিৎসাধীন হৈ থকাৰ পাছত দুয়োৰে মাজত বন্ধুত্ব ঘৰ লৈ উঠিল। বিচনাত পৰি থকা সময়খিনিত খিৰিকীৰ কাষত থকা ৰোগীজনে তাৰ বিচনাৰ পৰা বাৰে বাৰে বাহিৰলৈ চাই আৰু বাহিৰৰ জগতখনক এটা প্ৰাঞ্জল বৰ্ণনাৰে ওচৰৰ বিচনাত পৰি থকা ৰোগীজনক আনন্দিত কৰিছিল। কিছুদিন তেওঁ হস্পিটেলৰ সিপাৰৰ পাৰ্কখনৰ গছবোৰৰ সৌন্দৰ্য আৰু বতাহত পাতবোৰে কেনেকৈ নাচিছিল তাৰ বৰ্ণনা কৰিছিল। আৰু কিছুদিন তেওঁ বন্ধুজনক হস্পিটেলৰ কাষেৰে খোজকাঢ়ি গৈ থাকোঁতে মানুহে কৰা কামবোৰৰ ষ্টেপ বাই ষ্টেপ বৰ্ণনা কৰি মনোৰঞ্জন দিছিল। কিন্তু সময়ৰ লগে লগে ৰোগীজনে বৰ্ণনা কৰা আশ্চৰ্যবোৰ পৰ্যবেক্ষণ কৰিব নোৱাৰাৰ বাবে ওচৰৰ বিচনাত পৰি থকা আনজন ৰোগী হতাশ হৈ পৰিল। অৱশেষত তেওঁক অপছন্দ কৰিবলৈ ধৰিলে আৰু তাৰপিছত তেওঁক তীব্ৰভাৱে ঘৃণা কৰিবলৈ আৰম্ভ কৰিলে। হঠাৎ এদিন ৰাতি খিৰিকীৰ কাষৰ ৰোগীজনৰ উশাহ বন্ধ হৈ গ'ল। উশাহ বন্ধ হৈ তেওঁ চটপটাবলৈ ধৰিলে, কিন্তু ওচৰত থকা মানুহজনে সহায়ৰ বাবে বুটাম টিপোৱাতকৈ একো নকৰিবলৈ সিদ্ধান্ত ল'লে। পিছদিনা ৰাতিপুৱা খিৰিকীৰ বাহিৰৰ দৃশ্যবোৰ কৈ বন্ধুক ইমান সুখ দিয়া ৰোগীজনক মৃত বুলি ঘোষণা কৰি হস্পিটেলৰ কোঠাৰ পৰা চকাত উলিয়াই দিয়া হয়। আনজন মানুহে কন্দৰকৈ তেওঁৰ বিচনাখন খিৰিকীৰ কাষত ৰাখিবলৈ ক'লে, যিটো অনুৰোধ এটেণ্ডিং নাৰ্ছগৰাকীয়ে মানি চলিলে। কিন্তু যেতিয়া তেওঁ খিৰিকীৰে বাহিৰলৈ চালে, তেতিয়া তেওঁ যি দেখিলে সেইটোৱে তেওঁক জোকাৰি গ'ল। খিৰিকীখনৰ ফালে ইটাৰ বেৰেৰে ঢকা আছিল, য'ত খিৰিকীটোৰে চালে এটা বেৰৰ বাহিৰে একো দেখা পোৱা নাছিল। মৃত ৰোগীজনে বৰ্ণনা কৰা সমগ্ৰ দৃশ্য কাল্পনিক আছিল। ৰোগীজনে অনুতপ্ত কৰিলে যে মৃত বন্ধুজনে তেওঁক কঠিন পৰিস্থিতিৰ সময়ত তেওঁৰ পৃথিৱীখনক অলপ ভাল কৰিবলৈ মৰমৰ ইংগিত হিচাপে বৰ্ণনা কৰিছিল। নিস্বাৰ্থ প্ৰেমৰ বাবে তেওঁ এই অভিনয় কৰিছিল। এই কাহিনীটোৱে আপোনাৰ দৃষ্টিভংগী পৰিৱৰ্তন কৰাত কেতিয়াও বিফল নহয়। অধিক সুখী, অধিক পূৰ্ণতাপূৰ্ণ জীৱন যাপন কৰিবলৈ হ'লে যেতিয়া আমি কোনো কঠিন পৰিস্থিতিৰ সন্মুখীন হওঁ, তেতিয়া আমি আমাৰ দৃষ্টিভংগী সলনি কৰি থাকিব লাগিব আৰু নিজকে অহৰহ প্ৰশ্ন কৰিব লাগিব যে এই আপাত দৃষ্টিকোণৰ পৰা মোৰ এই কঠিন পৰিস্থিতিটোক চোৱাৰ অধিক জ্ঞানসম্পন্ন উত্তম পদ্ধতি আছেনে? অন্যতম সৰ্বশ্ৰেষ্ঠ পদাৰ্থবিজ্ঞানী ষ্টিফেন হকিঙে কৈছিল যে আমি 1,00,000 তাৰকাৰাইজৰ ভিতৰত এটা তাৰকাৰাইজৰ বাহিৰৰ সীমাৰ ভিতৰত অৱস্থিত অতি ঘৰ তৰা এটাৰ সৰু গ্ৰহত ভাগ কৰোঁ। দৃষ্টিভংগীৰ পৰিৱৰ্তনৰ বাবে এয়া কেনেকুৱা? এই কথাৰ প্ৰতি লক্ষ্য ৰাখি সঁচাকৈ আপোনাৰ সমস্যাবোৰ ইমান ডাঙৰ নেকি? আপুনি অনুভৱ কৰা সমস্যাসমূহ বা বৰ্তমান আপুনি সন্মুখীন হ'ব পৰা প্ৰত্যাহ্বানসমূহ সঁচাকৈ আপুনি যিমান গুৰুতৰ বুলি ভাবিছে সিমানেই গুৰুতৰ নেকি? আমি ইমান কম সময়ৰ বাবে এই গ্ৰহত খোজ কাঢ়ি যাওঁ। বস্তুবোৰৰ সামগ্ৰিক আঁচনিখনত আমাৰ জীৱনটো অনন্তকালৰ কেনভাছৰ ওপৰত মাত্ৰ এটা ব্লিপ। গতিকে জীৱন যাত্ৰাটো উপভোগ কৰিবলৈ সদায় নিজস্ব দৃষ্টিভংগী সলনি কৰক।